নমস্কাৰ ৰিঞ্জুমনিছ কিচেনলৈ মই পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে খুৰমা নিমকি ৰেচিপি এটা লৈ আহিছোঁ। এই খুৰমাটো খাবলৈ খুব টেষ্টি হয়, লগতে বনাবলৈ একেবাৰে সহজ, বহুত মচমচীয়া হয় আৰু খায়ো ভাল লাগে। আপোনালোকে যিসকলে এতিয়ালৈকে এই ধৰণে খুৰমা নিমকি বনোৱা নাই, এবাৰ নিশ্চয় বনাব পাৰিব, খাই ভাল পাব। ৰেচিপিটো শেষৰলৈকে চাই যাব। তেনেহ'লে আহকচোন বেছি দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। খুৰমা নিমকি বনাবৰ কাৰণে মেজাৰিং কাপেৰে মই ইয়াতে 2.5 কাপ ময়দা লৈছোঁ। আপোনালোকে যিমান খুৰমা নিমকি বনাব বিচাৰিব সিমানটো জোখত ময়দা লৈ ল'ব। হাফ টিস্পুন ইয়াতে নিমখ দিছোঁ। 1/4 টিস্পুন ইয়াতে বেকিং সোডা দিছোঁ। 1/4 কাপ ইয়াতে ৰিফাইন অইল ইয়াতে দি লৈছোঁ। এতিয়া সকলোখিনি ময়দা এইদৰে তেলৰ লগত মোহাৰি ভালকৈ মিক্স কৰি লৈছোঁ। এইদৰে ভালকৈ মিক্স কৰিব। হাতেৰে এইদৰে মুঠি মাৰি চাব ময়দাখিনি এইদৰে বান্ধ খাইছে। যদি ভাঙি যায় তেতিয়া তেল আৰু অকণমান দি ল'ব। এয়া খুব ধুনীয়াকৈ বান্ধ খাইছে। তেতিয়াহে নিমকিকেইটা ক্ৰিস্পি হ'ব, মচমচীয়া হ'ব। 1/2 কাপ পানী লৈছোঁ। এইদৰে অলপ অলপকৈ পানী দি ভালকৈ ময়দাৰ ডোটো মই বনাই ল'ম। এতিয়া মই সম্পূৰ্ণ 1/2 কাপ পানী ইয়াতে দি ল'লোঁ। আৰু 1/2 কাপ পানী লৈছিলোঁ, তাৰে অলপ পানী দি ল'লোঁ। ইমানকণ পানী থাকি গ'ল। পানীটো আপোনালোকে নিজৰ হিচাপত দি ল'ব। ইয়াৰ ওপৰতে ৰিফাইন তেল অকণমান দি দিছোঁ, যাতে ওপৰৰ ছাইডটো ড্ৰাই হৈ নাযায়। এইদৰে তেল অকণমান সানি দিব। এয়া মই ভালকৈ মঠি ল'লোঁ। ময়দাৰ ডোটো মই 10 মিনিটমান সময়ৰ কাৰণে ঢাকি ৰাখিম। এইদৰে ঢাকি ৰাখিব। 10 মিনিট সময় ঢাকি ৰখাৰ পাছতে আকৌ এবাৰ মই ভালকৈ মঠি ল'ম। সৰু সৰুকৈ মই এতিয়া লাডু বনাই যাম। আপোনালোকে যদি খুৰমা নিমকিকেইটা অকণমান ডাঙৰকৈ বনাব বিচাৰে তেতিয়া লাডুকেইটা অকণমান ডাঙৰ কৰিব। মই অলপ সৰু সৰুকৈ বনাইছোঁ। এইদৰে গোল কৰি গৈছোঁ। সকলোখিনি মই এইদৰে গোল কৰি ল'ম। এতিয়া মই লাডু এটা লৈ লৈছোঁ, ভালকৈ বেলি ল'ম। ৰুটিখন অকণমান পাতলকৈ বেলি ল'ম। এইদৰে অকণমান পাতলকৈ বেলি ল'ব। এয়া মই এই ধৰণে পাতলকৈ বেলি ল'লোঁ। এতিয়া চুৰি এখন লৈ লৈছোঁ। এই ধৰণে কাটি গৈছোঁ। এতিয়া মই হাতেৰে এই ধৰণে মেৰিয়াই দিছোঁ। খুৰমা নিমকিটো এই ধৰণে ডিজাইনটো দি ল'ব। এয়া দেখিছেনে, মই এই ধৰণে ডিজাইনটো দি ল'লোঁ। বনাবৰ কাৰণে এটা খুৰমা নিমকি ৰেডি হৈ গ'ল। বাকীখিনি মই এই ধৰণে বনাই ল'ম। আৰু এটা মই আপোনালোকক বনাই দেখাইছোঁ। এইদৰে গোল কৰি ল'ব আৰু পাতলকৈ অকণমান বেলি ল'ব। ৰুটিটো এই ধৰণে পাতলকৈ বেলি ল'ব।
দেখুওৱা ধৰণে এই ধৰণে ডিজাইনটো দি ল'ব। দেখিছেনে আৰু এটা খুৰমা নিমকি ৰেডি হৈ গ'ল। গেছত কেৰাহী এখন বহাই দিছোঁ, তাতে মই ৰিফাইন তেল অলপ দি লৈছোঁ। তেলখিনি অলপ গৰম হ'বলৈ দিম, বহুত বেছি গৰম হ'ব নালাগে। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ আৰু এটা এটাকৈ খুৰমা নিমকি তেলত দি গৈছোঁ। খুৰমা নিমকিখিনি বনাওঁতে গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখি খুৰমা নিমকিখিনি ভালকৈ বনাই ল'ব। গেছৰ ফ্লেমটো হাইত ৰাখি কেতিয়াও খুৰমা নিমকিখিনি নবনাব। বাহিৰ চাইডটো সোনকালে ৰঙচুৱা পৰি যাব আৰু ভিতৰখন ভালকৈ নিসিজিব, মচমচীয়া নহ'ব। হেতাখনে এইদৰে লুটিয়াই দিব যাতে দুয়োটা চাইড ভালকৈ সিজি যায়। খুৰমা নিমকিখিনি অলপ অলপ ৰঙচুৱা পৰিছে আৰু অকণমান ৰঙচুৱা কৰালৈকে মই ভাজি ল'ম। এয়া দেখিছেনে, খুৰমা নিমকিখিনি ইমানকৈ ৰঙচুৱাতে মই নমাই ল'ম। প্লেট এখন লৈ লৈছোঁ, খুৰমা নিমকিখিনি মই নমাই লৈছোঁ। সকলোখিনি নিমকি মই এইদৰে নমাই ল'লোঁ। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। তেলখিনি অকণমান ঠাণ্ডা কৰি ল'ম, তাৰপাছতে বাকীখিনি নিমকি বনাই ল'ম। এতিয়া আকৌ গেছটো অন কৰি দিছোঁ, গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। বাকী থকা নিমকিখিনি মই বনাই লৈছোঁ। তেলখিনি যদি গৰম হৈ থাকোঁতেই যদি নিমকিখিনি আপোনালোকে তেলত দি দিয়ে, তেতিয়া সোনকালে ৰঙচুৱা পৰি যায়, লগতে ৰুটিখনৰ নিচিনা হ'ব, কোমল হ'ব, মচমচীয়া নহ'ব। তেলখিনি ঠাণ্ডা কৰাৰ পাছতে আকৌ গেছটো অন কৰি দিব। মিডিয়াম ফ্লেমত দি নিমকিখিনি ভাজি ল'ব, তেতিয়াহে ক্ৰিস্পি হ'ব, মচমচীয়া হ'ব। এয়া নিমকিখিনি ৰঙচুৱা পৰিছে, এইখিনিও নমাই লৈছোঁ। এইদৰে মই সকলোখিনি নিমকি মই বনাই ল'লোঁ। নিমকিখিনি মই এতিয়া অকণমান ঠাণ্ডা কৰি ল'ম। এয়া নিমকিখিনি মই বনাই ল'লোঁ, অকণমান ঠাণ্ডা কৰিবলৈ এইদৰে ৰাখি থৈছোঁ। খুবেই ক্ৰিস্পি হৈছে, মচমচীয়া হৈছে নিমকিকেইটা। আনফালে মই গেছত কেৰাহী এখন বহাই দিছোঁ। মেজাৰিং কাপৰ একাপেতে চেনি দিছোঁ, আধা কাপ ইয়াতে পানী দিছোঁ আৰু সকলোখিনি ভালকৈ মই মিক্স কৰি এইদৰে হাতেৰে লৰাই আছোঁ। এইদৰে লৰাই থাকিব। ফ্লেভাৰৰ কাৰণে এতিয়া ইলাচি গুড়ি ইয়াতে দি লৈছোঁ। 3টা ইলাচি খুন্দি লৈছিলোঁ, ইয়াতে দি লৈছোঁ। ইলাচি দিলে গোন্ধটো খুব ধুনীয়া হয়। হেতাখনে এইদৰে লৰাই আছোঁ, এইদৰে লৰাই থাকিব। যেতিয়ালৈকে চেনি পানীখিনি অকণমান আঠা আঠা নহয়, তেতিয়ালৈকে লৰাই থাকিব। হাতেৰে এইদৰে চুই চাব। এয়া অকণমান আঠা আঠা হৈছে, লগতে তাঁৰ বান্ধিছে, দেখিছেনে? এয়া ইমানকণ হওঁতে গেছৰ ফ্লেমটো অফ কৰি, এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু নিমকিখিনি এইদৰে চেনি পানীখিনি দি দিছোঁ আৰু এইদৰে সঘনাই লৰাই থাকিম যেতিয়ালৈকে চেনি পানীখিনি শুকাই নাযায়। এটা কথা মন কৰিব, গেছৰ ফ্লেমটো অফ হৈ আছে এতিয়া আৰু এইদৰে মই লৰাই আছোঁ। এয়া দেখিছেনে, চেনি পানীখিনি অলপ শুকাই আহিছে আৰু নিমকিখিনি গাত লাগি ধৰিছে।
এনেকৈ এইদৰে লৰাই থাকিব। যেতিয়ালৈকে চেনি পানীখিনি নিমকিখিনি গাত ভালকৈ লাগি নাযায় তেতিয়ালৈকে লৰাই থাকিব। এয়া দেখিছেনে চেনি পানীখিনি নিমকিখিনিৰ গাত খুব ধুনীয়াকৈ লাগি ধৰিলে। এতিয়া মই সকলোখিনি এইদৰে নমাই লৈছোঁ। শব্দটো শুনি নিশ্চয় গম পাইছে খুৰমা নিমকিকেইটা কিমান ক্ৰিস্পি হৈছে, মচমচীয়া হৈছে। খাবলৈ খুবেই টেষ্টি হয়। এই খুৰমা নিমকিখিনি যদি বনাই ৰাখে এয়াৰটাইট কণ্টেইনাৰ যদি ৰাখি থয় 20 দিন মানলৈকে ভাল হৈ থাকিব, অকণমানো বেয়া হৈ নাযায়। এটা নিমকি মই আপোনালোকক ভাঙি দেখাম। আজিৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যিসকলে মোৰ চেনেলটো চাইছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। এয়া দেখিছেনে খুবেই ক্ৰিস্পি হৈছে। এবাৰ বনাই চাব যিসকলে বনোৱা নাই। ৰেচিপিটো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।